অহা 31 তাৰিখে আমি উপেন ব্ৰহ্ম ডাঙৰীয়াৰ জন্মদিনটোক ছাত্ৰ দিৱস হিচাপে পালন কৰিম আৰু সেই দিনাখনে অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ বিদ্যায়তনিক উন্নয়নৰ বাবে মেজ ইউজৰ পৰা আৰম্ভ কৰি মোবিলিটি গ্ৰেণ্টৰ পৰা আৰম্ভ কৰি আমি সকলো পুঁজি মুকলি কৰি দিবলৈ আমি সিদ্ধান্ত লৈছো যাৰ জৰিয়তে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 3টা কিস্তিত আমি 2 লাখ টকাকৈ তেওঁলোকৰ হাতত আমি তুলি দিম কোনো বেংকৰো গ্যাৰেণ্টি নালাগে একো নালাগে আমি মাত্ৰ আমাৰ যুৱক যুৱতীসকলে যাতে কিবা এটা কৰি খাব পাৰে তাৰ বাবে আমি 2 লাখ যুৱক যুৱতীক আমি 3টা কিস্তিত 2 লাখ টকা আমি দিয়াৰ বাবে ব্যৱস্থা হাতত লম এইবাৰ আমি সিদ্ধান্ত লৈছো যে গ্ৰুপৰ একাউণ্টটো থাকিবই গ্ৰুপৰ একাউণ্টৰ লগত আমি প্ৰথমবাৰৰ বাবে আমাৰ আই মাতৃসকলৰ ব্যক্তিগত একাউণ্ট আমি নিৰ্মাণ কৰিম যাৰ আছে যাৰ নাই তাক আমি নতুনকৈ বনাই দিম প্ৰথম বছৰ আমি আই মাতৃসকলৰ বেংক একাউণ্টত 1000 টকা দিম যাতে তেওঁলোকে এটা প্ৰকল্প বনাব পাৰে যে ঘৰত আমি কি আঁচনি কি কাম কৰিম মুৰ্গী পুহিম ছাগলী পুহিম মৌমাখি পুহিম গৰু পুহিম যিকোনো এটা আঁচনি আই মাতৃসকলে ঠিক কৰি ল'ব আৰু তাৰ পিছৰ বছৰ মানে অহা বছৰ আমি আত্মসহায়ক গ্ৰুপৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত 10,000 টকাকৈ আমি দিম যাতে মহিলাসকলে কিবা নহয় কিবা এটা ভাল কাম হাতত ল'ব পাৰে যে যি পৰিয়ালৰ হাততে ৰেচন কাৰ্ড থাকিব সেই পৰিয়ালেই প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত প্ৰত্যেক বছৰে বিনামূলীয়াকৈ 5 লাখ টকালৈকে বিনামূলীয়াকৈ মেডিকেল সেৱা লাভ কৰিবলৈ সক্ষম হ'ব আমি আৰু এটা ডাঙৰ সিদ্ধান্ত লৈছো যে আমাৰ গাঁৱত যিবিলাক পৰিয়ালৰ ৰেচন কাৰ্ড নাই আমি সকলোবোৰ পৰিয়ালক এইবাৰ ৰেচন কাৰ্ড দিব সিদ্ধান্ত লৈছো যাতে সকলোৱে প্ৰধানমন্ত্ৰীৰ বিনামূলীয়া চাউল পাব পাৰে